নমস্কাৰ মোৰ ইউটিউব চেনেল দেৱজানী MH2 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মোৰ লগত কালি হৈ যোৱা এটা ঘটনাৰ বিষয়ে ক'বলৈ ওলাইছিলোঁ। মানে ঘটনাটো এনেকুৱা, কালি আবেলি আমাৰ ঘৰলৈ এজনী তিৰোতা আহিছিল। তেওঁ আহিলে, মই বহিবলৈ দিলোঁ, চাহ পানী দিলোঁ, কথা পাতিলোঁ ভালদৰে। তাৰপাছত তেওঁ মানে যাবলৈ ওলালে। যাবৰ সময়ত তেওঁ মোক কেইটামান কথা ক'লে। মানে তেওঁ কথাকেইটা এনেকৈ ক'লে যে তুমি কিয় কাৰো ঘৰত ফুৰিব নোযোৱা, তুমি ক'তো কিয় ওলাই নোযোৱা, নে তুমি এনেকৈ ভাবা তুমি বেলেগৰ ঘৰত ফুৰিবলৈ গ'লে তোমাৰ ঘৰতো মানে মানুহ ফুৰিবলৈ আহিব, তোমাৰ ঘৰ দুৱাৰ লেতেৰা হ'ব, তোমাৰ সময় নষ্ট হ'ব, নে তুমি এনেকৈ ভাবা তুমি বাহিৰত ওলাই ফুৰিবলৈ গ'লে তোমাৰ বগা ছালডোখৰ ক'লা হ'ব, এনেকুৱা তুমি ভাবা নেকি, সেইকাৰণে তুমি ক'তো ফুৰিবলৈ নোযোৱা নেকি, এনেকুৱা বহু ধৰণৰ মানে কেইটামান কথা ক'লে তেওঁ। মানে তেতিয়া মোৰ মানে কেনেকুৱা লাগিছিল, মই নিজেই ক'ব নোৱাৰোঁ, হাঁহি মেনে কান্দি মেনে নে তেওঁকে বেয়াকৈ ক'ম নে খঙে কৰিম, এনেকুৱা মানে কি যে হৈছিল মই নিজেই ক'ব নোৱাৰোঁ। তথাপিও মই বহুত শান্তভাৱেৰে নম্ৰভাৱেৰে তেওঁক দুআষাৰে কথা ক'লোঁ যে বাইদেউ চাওক, কথাটো তেনেকুৱা নহয়, সকলোৰে লাইফ একে নহয়, সকলোৰে জীৱনটো কটোৱা চিন্তাধাৰাবিলাক একে ধৰণৰ নহয়। এতিয়া ধৰক আপুনি ফুৰি চাকি ভাল পায়, কিন্তু মই ফুৰি চাকি ভাল নাপাওঁ, বা বেলেগৰ ঘৰত ফুৰিবলৈ যাই তেনেকৈ ভাল নাপাওঁ, মই অকলে থাকি ভাল পাওঁ বা ঘৰতে থাকি ভাল পাওঁ। মই ফুৰিবলৈ নোযোৱা নহয়, যাওঁ, কিন্তু মই খুব কমকৈ যাওঁ। গতিকে মই মোৰ জীৱনটো যেনেকৈ ভাল পাওঁ মই তেনেকৈয়ে কটাম। বেলেগে কি ভাবে, কি চিন্তা কৰে, সেইটো ভাবি মই জীৱনটো কটাব নোৱাৰোঁ। তেনেকৈ মই তেওঁক কথা দুটি ক'লোঁ। তাৰপিছত তেওঁৰ মই বিদায় দিলোঁ। তাৰপিছত ৰাতি ভাত পানী খাই মই শুবলৈ গ'লোঁ। যেতিয়া শুবলৈ গ'লোঁ মানে তেতিয়া মোৰ টোপনি অহা নাই। সেই চিন্তাটোৱে মোক বাৰে বাৰে আমনি কৰি আছে। তেওঁ এনেকৈ কৈ গ'ল মোক। মই বাৰু সঁচাই এনেকুৱা নেকি, এনেকুৱা স্বভাৱৰ মানুহ নেকি, মই দেখোন এনেকুৱা স্বভাৱৰ নহয়, হয়নে নহয়, এনেকুৱা বহুত মানে চিন্তা আহি আছিল মনলৈ। তাৰপিছত মই মানে কি কৰিলোঁ, মোবাইলটো উলিয়াই ল'লোঁ, লৈ পেলাই মই মানে সেই বিষয়ে চাৰ্চ কৰি চালোঁ। মানে অকলশৰে থাকি ভাল পোৱা মানুহবিলাকৰ কেনেকুৱা স্বভাৱ চৰিত্ৰ, কেনেকুৱা গুণ হয়, ভাল নে বেয়া, এনেকুৱা চাৰ্চ কৰি চালোঁ। তেনেকৈ চাৰ্চ কৰি থাকোঁতে মানে এটা বুদ্ধদেৱৰ এটা কাহিনী আহিলে তাতে, মানে বুদ্ধদেৱে কোৱা কথাৰ কাহিনী এটা আহিলে। তেতিয়া মই কাহিনীটো মানে সেই ভিডিঅ'টো চালোঁ। তেতিয়া সেই ভিডিঅ'টোত বুদ্ধদেৱে মানে কৈছিল যে মানে অকলশৰে থাকি ভাল পোৱা বা অকলে থকা মানুহবিলাকৰ গুণৰ বিষয়ে কিছুমান কথা কৈছিল। আৰু তেওঁ কৈছিল যে এইটো এটা তেওঁলোকৰ ভগৱানৰ এটা আশীৰ্বাদ স্বৰূপ বুলি ভাবিব পাৰে বা বৰদান বুলি ভাবিব পাৰে। তেওঁ মানে গল্পটোত তেনেকৈ কৈছিল। আৰু তেওঁ মানে তেওঁলোকৰ গুণবিলাকৰ বিষয়ে সেই গল্পটোত কৈছিল। মানে তেওঁলোকৰ গুণবিলাক এনেকুৱা ধৰণৰ কৈছিল, মই আপোনালোকক কৈ আছোঁ, আপোনালোকে শুনি থাকক। প্ৰথম কথাটো কৈছিল যে এনেকুৱা অকলশৰে থাকি ভাল পোৱা মানুহবিলাকে নিজক ভালদৰে চিনি পায়, নিজক ভালদৰে বুজি পায়। তেওঁ নিজৰ ভিতৰত থকা ভাল বেয়া সকলো ধৰণৰ গুণ তেওঁ মানে জানে। আৰু সেইকাৰণে তেওঁ যিকোনো কামেই নকৰক, ভালদৰে চিন্তা চৰ্চা কৰিহে তেওঁ কামটোত আগবাঢ়ে বা তেওঁ কামটো কৰে। আৰু তেতিয়া তেওঁ সেই কামটোত মানে 80% বা 90% তেওঁ সেই কামটোত সফল হয়। তেওঁ মানে তেনেকৈ কৈছে। আৰু কৈছে যে এনেকুৱা স্বভাৱৰ মানুহবিলাকক মানে বেলেগ মানুহে পথভ্ৰষ্ট কৰিব নোৱাৰে, মানে বেলেগ মানুহৰ মতে চলাব নোৱাৰে। তেওঁ নিজৰ মতেই চলে আৰু নিজৰ মতেই কৰে, আৰু সেইবাবে তেওঁ সদায় নিজৰ কামত সফলেই হয়। আৰু কৈছে যে এনেকুৱা স্বভাৱৰ মানুহবিলাকক দেখিলে এনেকুৱা লাগে যে তেওঁলোকে কথা কমকৈ কয়, তেওঁলোকৰ বন্ধু বান্ধৱ নাথাকে, এনেকুৱা লাগে। কিন্তু তেনেকুৱা নহয়, তেওঁলোকৰো বন্ধু বান্ধৱ থাকে বা তেওঁলোকেও কথা কয়। তেওঁলোকে যাৰ লগত কথা কয় তেওঁলোকৰ বন্ধু বান্ধৱবিলাকেহে তেওঁক ভালদৰে বুজি পায়। তেওঁ সকলো মনৰ কথা খুলি ভাঙি কয়, একো লোক ঢাক নকৰাকৈ। আৰু তেওঁ সদায় বন্ধু বান্ধৱবিলাকৰ প্ৰতি মানে সদায় ভাল ভাৱ ৰাখে, আৰু তেওঁলোকক সকলো ধৰণৰ বিপদত মানে সহায় কৰিবলৈ সাজু হৈ থাকে, আৰু সদায় ভাল উপদেশকে দিয়ে, তেনেকৈ কৈছে। আৰু এটা গুণৰ কথা কৈছে যে এওঁলোক মানুহ মানে য'তেই নাথাকক, যাৰ লগতে সময় কটাই নাথাকক কিয়, তেওঁ মানে নিজৰ কামটোৰ ক্ষেত্ৰত, নিজৰ কৰিবলগীয়া কামটোৰ বিষয়ে তেওঁ মানে এনিটাইম চিন্তা কৰি থাকে। কামটো কেনেকৈ কৰিব, কেনেকৈ কৰিলে ভাল হ'ব, কিমান সময় লাগিব, এনেকুৱা মানে নিজৰ
বিষয়ে নিজৰ কামৰ বিষয়ে চিন্তা কৰি থাকে। আৰু এওঁলোকৰ মানে আৰু এটা গুণ আছে যে তেওঁলোকে মানে কাকো ভয় নকৰে, কিন্তু মানে কাৰো প্ৰতি বেয়া ভাৱ বা হিংসা মনোভাৱ এনেকুৱা কোনো ধৰণৰ নাথাকে। তেওঁলোকে সদায় মানে সকলোকে সহানুভূতিৰ চকুৰে চায় আৰু মানে তেওঁলোকে নিজক ভাল পাবলৈ জানে, নিজক ভাল পাবলৈ শিকে আৰু তেওঁলোকে সদায় মানে সত্যৰ লগত থাকে বা সঁচা কথাটোহে কয়, এনেকুৱা ধৰণৰ গুণ। আৰু বহুত গুণে কৈছে, মই ইমান নকওঁ। সচৰাচৰ আমাৰ সমাজত যিখিনি প্ৰয়োজনীয় চলি থাকে সেইকেইটা কথাৰে কৈছোঁ। আৰু এটা বেয়া গুণৰো কথা কৈছে। বেয়া গুণ মানে সেইটো হৈছে তেওঁলোক মানে অলপ এলেহুৱা স্বভাৱৰ হয়। মানে যেতিয়ালৈকে তেওঁলোকে থিৰাং কৰি নলয় যে তেওঁলোকে কি কৰিব কি নকৰিব, তেতিয়ালৈকে তেওঁলোক অলপ এলেহুৱা স্বভাৱৰ হয়। কিন্তু যেতিয়ালৈকে তেওঁলোকে মানে থিৰাং কৰি লয় যে মই এই কামটোকে কৰিম, তেতিয়া আৰু তেওঁলোকক মানে কোনেও ৰখাব নোৱাৰে বা কোনেও তেওঁলোকক বিপথে পৰিচালনা কৰিব নোৱাৰে। এনেকুৱা ধৰণৰ কিছুমান গুণ আছে। সেইবাবে মানে বুদ্ধদেৱে মানে কৈছে যে অকলশৰে থাকি ভাল পোৱা মানুহ বা অকলে থকা মানুহবিলাকৰ এইটো এটা ভগৱানৰ মানে বৰদান বা আশীৰ্বাদ হিচাপে তেওঁ কৈছে। যেতিয়া এই কাহিনীটো মই চাই পেলাই মানে মোৰ মনটো কিছু সকাহ পালে আৰু মানে মনটো ভালো লাগি গ'ল যে মই এনেই মিছাতে মানে তেওঁ কৈ যোৱা কথাবিলাক ভাবি পেলাই মই মোৰ মনটো বেয়া কৰিছিলোঁ। আৰু মানে সেই বুদ্ধদেৱৰ মানে কথাখিনি শুনি মোৰ মানে নিজে নিজৰ মনত সাহস উপজিল বা নিজে নিজক প্ৰাউড ফিল কৰাৰ দৰে হ'লোঁ আৰু যে এইটো কোনো মোৰ বেয়া গুণ নহয় বা বেয়া স্বভাৱ নহয়, মই তেনেকৈ ভাবি ল'লোঁ। আপোনালোকে কি ভাবে, কি চিন্তা কৰে সেইটো মই নাজানো। আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে। আৰু মোৰ এই কথাখিনিৰ পৰা যদি আপোনালোকে কিবা উপকৃত হোৱা যেন পালে বা কিবা নজনা কথা জানিবলৈ পালে, তেনেহ'লে মোৰ চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ইমানতেই ৰাখিছোঁ আজি। বাই বাই।